আপোনালোকৰ নিশ্চয় ভাল দেৱালী পাৰ হ'ল সকলোবিলাক হৈ গ'ল পূজা ফেষ্টিভেল আৰু এতিয়া ছট পূজা আছে আজি ছট পূজা হয় কিন্তু ভিডিঅ'টো মই এডিট কৰি দি মেলি দুদিনমান লাগিব ছট পূজাৰ অলপমান মই ছট পূজা চাব গৈছিলোঁ কিন্তু মই অলপ অভাৰ ষ্টাডি যে সেইকাৰণে মোৰ কাৰণে আচলতে অকণমান দেৰি হ'ল চ' মানে আছিলে কিন্তু মানুহ মানে প্ৰায় চাকি জ্বলাই মেলি যাবলৈ হ'ল তেতিয়া পালোঁ তথাপিও ভিডিঅ' কৰিছোঁ চাব আপোনালোকে সেইটো ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াম আৰু লগতে ভাবিছোঁ আজি মই ব্লগটো ষ্টাৰ্ট কৰোঁ এতিয়া বাজিছে 1টা বাজিব হ'ল ভাত খাই মেলি আজৰি হ'লোঁ আৰু ভাবিছোঁ আপোনালোকক বহুত দিন লগ পোৱা নাই তেনেহ'লে আজি ব্লগটো ষ্টাৰ্ট কৰোঁ বলক কি কৰোঁ কি নকৰোঁ বিশেষ একো নহয় কিন্তু তথাপিও যি কৰোঁ সেইবিলাকতো আপোনালোকে আজি দেখিবই বিশেষ একো নকৰোঁ তেনেহ'লে ব্লগটো আজি ষ্টাৰ্ট কৰোঁ বলক আৰু যদি ভিডিঅ'টো চাই যদি অলপ ভাল পায় তেনেহ'লে শ্বেয়াৰটো কৰি দিব বাকী আপোনালোকে ছাবস্ক্ৰাইব কৰে নতুন যিসকলে তেনেকুৱা কৰিব আৰু যিসকলে কৰিছে তেওঁলোকলৈ মোৰ মনৰ পৰা ধন্যবাদ আপোনালোকলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ বাবে মোক যে ইমান সঁহাৰি জনাইছে তাৰ কাৰণে অশেষ ধন্যবাদ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে মই যদি যোগ্য মই যদি পাৰিছোঁ বুলি ভাবে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মানে কি হৈছে ডিচেম্বৰ মাজভাগৰ পৰা মই ভিডিঅ' পুৰা ডেইলিয়ে দিম ভিডিঅ' মানে নতুন কিছুমান মই জেগাত যাবলৈ চেষ্টা কৰিম ঠাইত কিছুমান এতিয়া মই অকণমান প্ৰব্লেম হয় এতিয়া কিন্তু নতুন ব্লগ আহি আছে আপোনালোকৰ মাজলৈ ধুনীয়া ব্লগ তেনেহ'লে আজি ঠিক আছে আজি এটা চিম্পল ব্লগে আমি ষ্টাৰ্ট দিওঁ বলক ফ্ৰেণ্ডছ আমি এতিয়া গৈ আছোঁ ভণ্টিৰ লগৰ ছোৱালীজনীৰ কাৰণে ছট পূজা খাবৰ কাৰণে খোজকাঢ়ি গৈছোঁ আমি কেইটাই গৈছোঁ বেছি দূৰ নহয় সেইকাৰণে খোজকাঢ়ি আহিছোঁ ছট পূজা খাবৰ কাৰণে মাতি হৈছিলে বহুত দিনৰ পৰা 3 বাজিছে এতিয়া এনেকুৱা টাইমত এনেও খোজকাঢ়িও ভাল লাগে বাগান চবফালে বাগান ফালে গৈ আছে 3জনী আমাৰ এনেকুৱা 4জনী আমি গৈ আছোঁ এতিয়া খোজটো ভালকে দিয়া মডেলৰ নিচিনা খোজ দিয়া সকলোবিলাক কোৱাৰ্টাৰ হয় এইবিলাক বাগানৰ কোৱাৰ্টাৰ হয় ৰাস্তাটো বেছি দূৰ নহয় বাৰু কিন্তু চাহ বাগান এখন পাৰ হ'ব লাগে তাত যাবলৈ এইবোৰ সকলোবিলাক চাহ বাগান চাহপাত উঠোৱা মানুহবিলাকৰ বা চাহ বাগান যোনবিলাক লেবাৰবিলাক কাম কৰে সিহঁতৰ এইবিলাক কোৱাৰ্টাৰ হয় ইফালে মই প্ৰথমবাৰে আহি পাইছোঁ এই ছাইডত আৰু এইটো গেছ এজেঞ্চি হয় ইয়াৰ পৰাই গেছ সকলো এইটো অঞ্চলৰ গেছবিলাক ইয়াৰ পৰাই ছাপ্লাই দিয়া হয় আৰু আমি আহি ইহঁতৰ ঘৰ পাই গ'লোহি কাষতে ইমান ধুনীয়া ফুল লাগি থাকিছে ভাল লাগিছে ভাল লগা ফুলখিনি এতিয়া ছিজন ফুলো হয় ধুনীয়াকৈ ফুল ফুলি থাকে যে ভাল লাগে শুৱনি কৰিছিলে পদূলি মুখখন আৰু প্ৰসাদ খাব দিলে আমাক প্ৰসাদ খালোঁ আৰু মই আপোনালোকক ছট পূজাৰ ভিডিঅ' কৰি থৈছোঁ বুলি কৈছিলোঁ যে ভিডিঅ'টো আপোনালোকে চাই লওক এবাৰ
ফ্ৰেণ্ডছ ভণ্টি আমি গৈছিলোঁ যে ছট পূজা খাবৰ কাৰণে তাৰপাছত মই ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ আচলতে অকণমান নিয়ৰ পৰিলে যে আহোঁতে অকণমান গধূলি হ'ল সেইকাৰণে মূৰটো বিষালে আহি ভিডিঅ' নকৰিলোঁহি আৰু মই আজি আছোঁ মাৰ ঘৰত আছোঁহি আপোনালোকে ভাবিব পাৰে বৰ মাৰ ঘৰলৈ যায় কিন্তু মানে এটা কাৰণ আছে মাৰ ঘৰত অহা যোনে হ'লেও মানে আচলতে মই কলেজ যাওঁ ইয়াৰ পৰাই যাওঁ মাৰ ঘৰৰ পৰা কলেজ অহা যোৱা কৰোঁ যে সেইকাৰণে আহিব লগা হয় সঘনাই আৰু এতিয়া কলেজ যিহেতুকে খুলিলেই যাব লাগিব আৰু ভাবিছোঁ আজি মই লাষ্ট এটা আপোনালোকক দেখুৱাম কিবা এটা মানে আচলতে ৰেচিপি এটাহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তাৰপাছত ভিডিঅ'টো সমাপ্ত কৰিম আজিৰ ব্লগটো মই সমাপ্ত কৰিম আৰু আপোনালোকে ৰেচিপিৰ ভিডিঅ'টো চাব ট্ৰাই কৰিব এবাৰ আৰু এটা কথা কওঁ আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা নহ'লে ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ ইয়াৰ পাছত দুটা ধামাকা ভিডিঅ' আহি আছে কি ধামাকা ভিডিঅ' যদি চাবলৈ মিছ নকৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যনৰ যিটো বেল হয় সেইটো অন কৰি দিব কিয়নো মই আপোনালোকক জনাইছোঁৱেই ধামাকা ভিডিঅ' দুটা আহি আছে তেনেহ'লে আজি বলক ৰেচিপিটো আমি ট্ৰাই কৰোঁ আৰু যদি ৰেচিপিটো চাই ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব যদি ভাল লাগে আপোনালোকৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেনেহ'লে বলক মই আপোনালোকক দেখালোঁ চিনেমেটিকত বস্তু মছলাখিনি আপোনালোকে দেখিয়ে গম পাইছে একেবাৰে চিম্পুলভাৱে বনাম তথাপি মই এবাৰ আপোনালোকক কৈ দিছোঁ কিছুমানৰ যদি বুজাৰ অসুবিধা তেনেহ'লে বুজি ল'ব পাৰিব চাই লওক মছলাৰ কাৰণে আমাক লাগিব এইটো গৰম মছলা হালধি ধনিয়া গুড়ি জিৰা পাউডাৰ মিট মছলা ৰেড চিলি আৰু পাঁচফোৰণ অকণমান নিমখ আছে সোৱাদ অনুসৰি এইফালে আছে আলু তিনিটা নহৰু আদা পিঁয়াজ লাষ্টত দিম জলকীয়া আছে ইয়াতে 4টা আছে আৰু তেজপাত দিলে আৰু হাঁহৰ মাংস মানে লৈছোঁ মই আধা কেজি হ'ব আৰু মই মিঠাতেল লৈছোঁ ইয়াত ফৰচুন লৈছোঁ এতিয়া মই নহৰু আদাখিনি খুন্দি লওঁ কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো চাহৰে লগতেও চেনাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো ঐ কলি যাই হালি জানে নাচিলে ঐ চুৰণত বুকুখন দেখালে ঐ পকা মিঠৈ ঐ লালি মিঠৈ ঐ তেতিয়াহে বুজিলি মৰম মিলাই খুৱালো খুৱালো মাংসখিনি ভালদৰে সকলোবিলাক মছলা দি মেলি ভালদৰে লৰাই লৈছোঁ আৰু জুইটো মই ডাঙৰে কৰি থৈছোঁ বঢ়াই দিছোঁ জুইটো সৰুকৈ নাই দিয়া জুইভাগ বঢ়াই থৈছোঁ মই আৰু এতিয়া নিমখ দি দিছোঁ সোৱাদ অনুসৰি আপোনালোকে নিমখ দি ল'ব তাৰপাছত
পুনৰবাৰ ভালদৰে আকৌ লৰাই দিছোঁ আৰু জুইকুৰা ভালদৰে আকৌ বঢ়াই দিবৰ কাৰণে মায়ে মোক সহায় কৰিছে। জুইকুৰা ভালদৰে বঢ়াই দিছে। ভালদৰে মিক্স কৰি ল'ব সকলোবিলাক মছলা যাতে বা নিমখ চিমখ যাতে মাংসত সকলোৱে ধুনীয়াকৈ মিক্স হৈ যায় সেইকাৰণে। আৰু জুইটো দেখিব পাই মই বহুত তাপ দিছোঁ আৰু কেঁচা জলকীয়াকেইটা আছিলে যে কেঁচা জলকীয়াকেইটা দুফাল দুফাল মই ফালি কিনে মাংসতে দি দিছোঁ। এতিয়া আলু দিছোঁ। আলুকেইটা মই ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। চাৰিফাল কৰিছোঁ এটা আলুত। নতুন আলু হয়, অলপ টান হয় যে সেইকাৰণে অলপমান দেৰি সিজাব লাগিব। আলুটো অলপ কোমল হৈ গ'লে খাবলৈ ভাল লাগে, বেছি টাইট হ'লে ভাল নালাগে। এতিয়া পুনৰবাৰ ভালকৈ মিক্স কৰি লৈছোঁ। মাংসখিনি এতিয়া মই অকণমান দেৰি ঢাকন মাৰি পেলাই থলোঁ। তাৰপাছত আকৌ পুনৰ এতিয়া চাইছোঁ মাংসৰ পৰা তেল ওলোৱা আৰম্ভ হৈ গ'ল। মাংস বনি আছে, এয়া চাওক। ঢাকনখন মাৰি নাই দিয়া মই এতিয়া। আপোনালোকে অলপ সময় এনেকৈ জুইতে বনাইছোঁ। জুইটো মই বেছি বঢ়াই নাই দিয়া, কাৰণ বেছি বঢ়াই দিয়ে জ্বলি যাব যে সেইকাৰণে বঢ়াই নিদিয়া। আৰু এনেকৈ বনাইছোঁ আমি, ইমান জুই ধৰিবলৈ আমাৰ ইয়াত সুবিধা নাই যে সেইকাৰণে এনেকৈয়ে বনাইছোঁ। আৰু জুইত বনোৱা হাঁহৰ মাংস খাবলৈ মন গ'ল যে সেইকাৰণে বনাইছোঁ আজি। মাংসটো হৈয়ে গ'ল আৰু লাহেকৈ পানী দিবৰ কাৰণে হৈয়ে গ'ল, তেলি হৈ গৈছে। আৰু ঠাণ্ডা দিনত এনেদৰে বনায়ো ভাল লাগে জুইৰ ওচৰত। গৰম দিনত বাৰু গৰম উঠে, ঠাণ্ডা দিনত কিন্তু জুইৰ ওচৰত থাকিব মানে ভালেই লাগে যিহেতুকে। এতিয়া লৰাই দিম এবাৰ। পানী দিব হৈ গ'ল আমাৰ ইয়াতে। আৰু মাংসত এতিয়া পানী দি দিছোঁ। আপোনালোকে যিমানটোত পানী দি সিজিব বুলি ভাবে, মই অকণমান দেৰি বেছি দেৰি সিজাম যে সেইকাৰণে পানী অলপ বেছি দি দিছোঁ। আৰু নহৰু আদাৰ যোনটো খুন্দনা আছিলে তাত নহৰু আদা অকণমান লাগি আছিলে, সেইখিনিকো পানী খুলি কিনে পেলাই দি দিছোঁ মই কেৰাহীত। আৰু এতিয়া লৰাই দিছোঁ আৰু ভালদৰে এতিয়া উতলিব লাগিব। আৰু মই অকণমান কাৰী টাইপত নথওঁ, অকণমান গ্ৰেভি টাইপ কৰিম। এতিয়া মই ঢাকন মাৰি দিছোঁ। এতিয়া জুইটো বঢ়াই দিছোঁ, পানী দি দিলোঁ যে। এতিয়া আধা ঘণ্টা 35 মিনিট মাংসৰ চব্জিটো বনি আছে। জুই পূৰা বঢ়াই দিলোঁ মই, পানী দি দিলোঁ যে নহ'লে জুইটো কম হৈ থাকিলে প্ৰব্লেম হ'ব, সেইকাৰণে বঢ়াই দিলোঁ। আৰু এতিয়া আছোঁ। ঠাণ্ডা পৰিছে না আপোনালোকৰ সেইফালে? আমাৰ এফালে কিন্তু পৰিছে বহুত, যথেষ্টখিনি ঠাণ্ডা পৰিছে। কিন্তু জুইৰ ওচৰত আছোঁ কাৰণেহে মই কাপোৰ লোৱা নাই। তথাপিও মোৰ কাপোৰখন আছে ইয়াতে। আৰু এনেদৰে ঠাণ্ডা দিনত জুইত বনাই ভালেই লাগে। গৰম দিনতহে অকণমান জুইত বনাবলৈ অসুবিধা। তথাপিও যিসকলৰ অভ্যাস আছে তেওঁলোকে তেনেকৈয়ে পাৰে। কিন্তু এনেকৈ আচলতে সদায় গেছত বনাই থাকিলে মানে সোৱাদটো বেলেগ আৰু জুইৰ সোৱাদটো বেলেগ হয়। সদায় গেছত বনোৱা খাই থাকিও মানে সদায় একেটা সোৱাদেই নিচিনা লাগে যে সেইকাৰণে ইমান ভাল নালাগে। সেইকাৰণে আজি জুইটো খাব মন যায়। জুইত বনাই খাই টেষ্টটো সঁচাকৈ ভাল লাগে। নতুন নতুন সোৱাদৰ জুতি ল'বলৈ সকলোৱে মন যায় নহয় জানো? সেইকাৰণে ময়ো আজি বনাই চালোঁ। একেবাৰে চিম্পুল পদ্ধতিৰে বনাইছোঁ। আৰু ইয়াতে মই পুৰিম আলু পিটিকা পুৰিম। আৰু মাংসটো খোৱালৈকে ৰখি থাকোঁ তেনেহ'লে। মাজতে এবাৰ লৰাই চাইছোঁ, পানীখিনি যথেষ্ট কমি গৈছে। কিন্তু মই আৰু ইমান পনীয়াও নাৰাখোঁ, আৰু ইয়াতকৈ ডাঠ হ'ব লাগিব। অলপ গ্ৰেভি টাইপতে খাম, অকণমান জুলীয়া কৰি থ'ম। বহুত পানী হৈ গৈছে যে কমিব দিম। আকৌ ঢাকনখন লগাই দিছোঁ পুনৰবাৰৰ কাৰণে।
আৰু এতিয়া টেষ্ট কৰাৰ পৰ্ব আহিছে টেষ্ট কৰিবৰ কাৰণে মই প্লেটত মাংস উলিয়াই লৈছোঁ ভাইটিয়ে কেমেৰা কৰি আছে তাকো সি খাব আৰু মই খাম টেষ্টিঙৰ কাৰণে উলিয়াই লৈছোঁ আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ আৰু নতুন এটা ভিডিঅ'লৈ মই প্ৰিয়া পুনৰ আহিম আজিলৈ বাই বাই লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব